আমি অলরেডি লই গই ইয়াত আহিছো গাড়ি সারি সব বন্ধ করেছি আমি আজি গোসাইগাঁও বাৰ ষ্টেচনৰ পৰা পিকনিকত গৈছিলোঁ। বৰবজাৰ পৰা যেতিয়া উভতি আহিছোঁ আমি শিমুলটাপু বজাৰ পাৰ হোৱাৰ পিছৰ পৰা আমি ভিৰ পৰিলক্ষিত হৈছিল। দুটা লাইনে প্ৰায় ব্লকেট হৈ আছিলে। আমি আগবাঢ়ি যেতিয়া তামৰা ব্ৰিজটো পাৰ হৈছোঁ পিছত এটা এম্বুলেন্স দেখিবলৈ পাইছিলোঁ। আমি লাহে লাহে আগবাঢ়ি আছো। এইখিনিত অহাৰ পিছত আমি গাড়ীৰ পৰা নামি পুলিচক ইয়াত সোধপোছ কৰিবলৈ আগবাঢ়ি আহিছিলোঁ যে ইয়াত ইনচাৰ্জ কোন আছে। তো এজন হয়তো আছাম পুলিচৰ এজন মানুহ তেওঁ নিজে আগবাঢ়ি গৈ মই ইনচাৰ্জ বুলি কৈ মানে দাদাগিৰি দেখুৱাৰ নিচিনা কমপ্লিটলি মদ্যপান কৰি আছিলে। তো তাক যিটো কণ্ডিশ্যনত আমি দেখিলোঁ গোটেইখিনি মদ্যপানত একদম হৈ আছে, লালকাল হৈ আছে। তাৰপিছত ইয়াৰ লগত এটা কথা পাছতে ইয়াৰ তদন্তৰ কি হ'ল অলপ পিছতে আমাৰ এজন মেম্বাৰক তেওঁ লাঠিৰে কোবাবলৈ আৰম্ভ কৰিছে। পিছত খেলা হেঁচাৰ যেতিয়া হৈ থাকিলে আমি এজন পুলিচকে মাতি কৈছো যে ইয়াৰ পৰা আঁতৰাই লৈ যা। আমাৰ ইফালে গুচি আহিছিলো। পুলিচৰ পৰা লাঠি কাঢ়ি বেলেগ এজন পুলিচৰ ইউনিফৰ্মত নাছিল, এইটো ৰাউণ্ড নেক ব্লু কালাৰ টি চাৰ্ট পিন্ধা এজন ল'ৰা এজনে আহি মোক বেয়াকে মাৰিলে। আমাৰ ৰান্ধনী মহিলা ৰান্ধনী ই আগবাঢ়ি গৈছে চাবলৈ, তাকো বেয়াকে মাৰপিট কৰিছে। আপোনাৰ গাড়ীত আছে এতিয়া। আৰু এজন ইনামুল হক বুলি বহুত বেয়াকে ব্লিডিং হৈ আছে, তেওঁ হস্পিটেলত চলি আছে। ইমাকে মাৰপিট কৰা, উকিলসকলক মাৰপিট কৰা এই ঘটনা আমি মানে পৃথিৱীৰ কত এনেকুৱা উদাহৰণ নাই যিটো উদাহৰণ আজি শ্ৰীৰামপুৰত দুৰ্ভাগ্যজনক কথা। আমি ইয়াৰ উচিত শাস্তি বিচাৰিছো। যিকেইজনে এই ঘটনাত জড়িত গোটেইখিনিক ইয়াত হাজিৰ কৰাব লাগে, নহলে আমি ইয়াৰ পৰা গুচি ইয়াত বহুত দিনৰ পৰা বিভিন্ন বা বাতৰিত সংবাদ মাধ্যমৰ যোগেদি আমি বহুত নিউজ চাই আছো। কেতিয়াবা ড্ৰাইভাৰক মাৰপিট কৰে, কেতিয়াবা এনেকুৱা হেণ্ডিমেনক মাৰপিট কৰে, এইবিলাক ঘটনা আমি চাই আছিলো। কিন্তু আজি যিটো ঘটনা হৈছে উকিলসকলক মাৰপিট কৰাটো এইটো নজিৰবিহীন এক ঘটনা আজি ইয়াত হবলৈ পালে। ইয়াৰ পিছত পুলিচৰ যিজন ব্যক্তিয়ে ইয়াক মাৰপিট কৰিলে তেওঁ উত্তম বড়ো, এই উত্তম বড়োৰ লগত যিজন বেলেগ উত্তম বৰ্মন লগতে আৰু যিজন ইয়াৰ লগত আৰু এজন আছিল পুলিচৰ ড্ৰেছত নাছিল, এইজন ব্যক্তি আমি অচিনাকি। এতিয়া পুলিচে কৈ আছে অচিনাকি বুলি, কিন্তু পুলিচৰ হাতৰ পৰা লাঠি লৈ কেনেকে মাৰিব পাৰিলে সেইটো এটা বেয়া কথা হৈছে। পুলিচৰ বাহিৰে বেলেগ মানুহ আছিল নেকি? হয়, ঘটনা হৈছে এইটো খুব নিন্দনীয় ঘটনা, এইটো খুব বেয়া কাম হৈছে। আমিও সেইটো নিন্দা কৰিছোঁ যে এনেকুৱা হ'ব নালাগে। আমাৰ পুলিচ পাব্লিক ৰিলেশ্যন সদায় ভালে থাকিব লাগে আৰু আমি সেইটো বিচাৰোঁ। কিন্তু এতিয়া যিটো ঘটনা হৈছে মানে কনষ্টেবল আমি আইডেণ্টিফাই কৰিছোঁ আৰু এজন মানুহো আমি পাইছোঁ, এজন পাব্লিক মানুহ বুলি যিজন কৈছে আমি তেওঁক পাইছোঁ। আমি তেওঁক ধৰি পেলাই আমি যদি বিহিত ব্যৱস্থা ল'লে আমি বিহিত আচ্ছা ঠিক আছে। যদিতো মোবাইলটো লৈছে আমি সেইটো পাই যাব। মোবাইলটোতো কোনো হেৰি নাই। যদি মোবাইল কোনোবাই লৈছে মোবাইলটো পাই যাব, তাত কোনো প্ৰব্লেম নাই। ঘটনাটো বেয়া কাম কৰিছে, এইটো আমাৰ ইয়াত চেকিংহে কৰিব লাগে, আমি মাৰপিট কৰিবলৈ কাকো দিয়া নাই। গতিকে যোনে ভুল কৰিছে সি পুলিচৰ লাঠি লৈ পেলাই বেলেগ মানুহে প্ৰহাৰ কৰিছে, এই ক্ষেত্ৰত কি ক'ব? পুলিচৰ লাঠি লৈ পেলাই বেলেগ মানুহে মই একে আষাৰতে কৈছোঁ যে এইটো খুব নিন্দনীয় ঘটনা, এইটো বেয়া কাম কৰিছে। আমি কেতিয়াও পুলিচ প্ৰশাসন হিচাপে এইটো কেতিয়াও ছাপোৰ্ট নকৰোঁ। এচুৰেঞ্চ আমিতো কৈছোঁৱে যে আমাৰ যিজন পুলিচৰ মানুহৰ পৰা লাঠিটো লৈছিলে আমি তেওঁক আইডেণ্টিফাই কৰিছোঁ আৰু ৰিটেন কৰিলোঁ হ'লে। খালি যিজন চিভিল মানুহৰ কথা কৈছে তেওঁ আমি এটা নাম পাইছোঁ। গতিকে তেওঁতো চিভিল মানুহজনটো ইয়াত নাথাকে, আমি ইয়াত নাথাকে মানে কি পলাইছে। গতিকে আমি পৰৱৰ্তী তদন্তকালত আমি কৰায়ত্ব কৰি যিটো কঠোৰতম শাস্তি দিব লাগে আমি তেনেকুৱা শাস্তি। চিভিল মানুহজন আৰক্ষীৰ লগত কি কৰে ইয়াতে? চিভিল মানুহজন আৰক্ষীৰ লগত কি কৰে ইয়াত? এতিয়া চাওক, আমিতো নাছিলোঁ, কি কৰে? মইতো ইয়াত নাথাকোঁ, মই থাকোঁ গোসাইগাঁও। গতিকে তেওঁক ধৰিলেহে গম পাম যে তেওঁ কি কৰে। এতিয়া আমাৰ পুলিচৰ যিটো পাৰ্টি আছিলে সি হঠাৎ আহি ওলাইছেহি বুলি কৈছে। যেতিয়া মানে পুলিচৰ লগতে হওক বা যাৰ লগতে নহওক, যেতিয়া এটা তৰ্ক পেচাল হৈছিলে তেতিয়া সি হঠাৎ আহি ওলাই পেলাই ইয়াৰ পৰা লাঠিটো মাৰি দিছে। এনেকুৱা কাৰ্য শ্ৰীৰামপুৰত সঘনাই হৈ থাকে বুলি অভিযোগ উঠিছে, কি ক'ব? এতিয়াতো মই যেতিয়াৰ পৰা যোগদান কৰিছোঁ তাৰপিছত কিজানি প্ৰথম এইটোৱে হৈছে। আগত যদিও হৈছিলে মই সেইটোৰ বিষয়ে ক'ব নোৱাৰিম।
মানে এতিয়ালৈকে দিয়া নাই। আমি তেওঁলোকক কৈছোঁ যিহেতু এটা ইনচিডেণ্ট হৈছে, তেওঁলোকে এটা লিখিত কমপ্লেইন দিয়ক, তাৰ ওপৰত আমি যিটো আইনসংগত ব্যৱস্থা ল'ব লাগে আমি সেইটো ল'ম, 100% ল'ম। ইয়াত কোনো আমাৰ মানে লুকা ধুকা কৰিবলগীয়া নাই। দোষী সদায় সি মানে শাস্তি পাবই। আপোনাৰ এটা কথা কওঁ যে এই উত্তপ্ত পৰিস্থিতি হোৱাৰ পিছতো শ্ৰীৰামপুৰ ICU কেইজনমান মানুহ ইয়াত আজি আহিছিল, হোৱাৰ পিছতো দাদাগিৰি কৰিছে। আমি নিজে চাইছোঁ, হতাহতি হৈছে ইয়াত। মই নিজে অৱশ্যে মই তেতিয়া নাছিলোঁ, কিন্তু সেইটো বেয়া কাম হৈছে। আমাৰ বুজা পৰাৰ মাজেদি কিবা এটা ইনচিডেণ্ট হ'ব পাৰে, সেইটো বুজা পৰাৰ মাজেদি আমি নিউট্ৰেলাইজ কৰিব লাগে, সকলোৰে মাজত মানে এইটো মানি থাকিব লাগে। কিন্তু এতিয়া যদি কিবা এটা হৈছিলে সেইটো আমি ব্যৱস্থা সেইটো ল'ম।